মোৰ মানুহজন যেতিয়াই বজাৰলৈ বুলি ওলাই যায় মই তেওঁক এটাই কথা কওঁ, তাল এটা পালে আনিবাচোন। আৰু কথাৰ মতে কাম, তাল দেখিলে তেওঁ মোৰ কাৰণে লৈ আহে। আৰু তালেৰে যিয়ে নবনাও কিয় মোৰ লগতে মোৰ ঘৰৰ সকলোখিনি মানুহে খুব বেছিয়ে ভাল পায় খায়। তালটো কেনেকৈ গুচাই ল'লোঁ দেখিলেই। গামলা এটা তিয়াই ৰাখিছোঁ, অলপ তিতিকি ভাৱটো যাবগৈ আৰু অকণমান চফ্টো হ'ব। এইপিনে চাউলো তিয়াই ৰাখি টুকিয়ে ৰাখি চালনী এখনৰ সহায়ত গোটেইখিনি পাল উলিয়াই লওঁ। তালেৰে বনোৱা মই কেইবাটাও ৰেচিপি শ্বেয়াৰ কৰিছোঁ। যিসকল লোকে মোৰ চেনেলটো নিয়মীয়াভাৱে চাই যায় তেওঁলোকে নিশ্চয় গম পাব। এতিয়া টুকি থোৱা চাউলখিনি অলপ অলপকৈ মিক্সি বাতি এটাত দি পিচি গ'ল। ইমান পনীয়া হোৱা যেন দেখিলোঁ, সেইকাৰণে 1 কাপ ইউজ কৰিলোঁ মই পিঠাগুড়ি, 1 কাপ ইউজ কৰিলোঁ মই তালৰ পাল্প, আধা কাপ ইউজ কৰিলোঁ মই গাখীৰ, 2 চামুচ ডেচিকেটেড কক'নাট আৰু 1 কাপ চেনি। ভালদৰে হাতেৰে ফেটি ল'লোঁ। 1 চামুচ বেকিং ছ'ডা দি আকৌ এবাৰ ফেটি লৈ অলপ অলপকৈ বেটাৰ গৰম তেলত দি গ'লেই হ'ল। আৰু লাহে লাহে ফুলি আহিছে, দেখিছে নহয়? উলট পালট কৰি ভালদৰে দুই পিনে ভাজি লওঁ। এটা ধুনীয়া ৰং আৰু এটা ধুনীয়া গোন্ধৰ সৈতে আমাৰ তালৰ পিঠা একেবাৰে ৰেডি। মই যেটা দিলেও খাই থাকিব পাৰিম, মনটো যে নভৰে। সেইকাৰণে য'তেই তাল দেখে ঘৰলৈ লৈ আহি এইদৰে বনাই খাবচোন, খুব বেছিয়ে ধুনীয়া হয়।